খুব ভাল মুছলপুৰ এখন বৰ আটক ধুনীয়া এনেই গাঁও হিচাপে বহুত আটক ধুনীয়া আছিলে আৰু আমি এতিয়া যেহেতু টাউন কমিটি গঠন হৈছে টাউন হিচাপেও আমি বেছি আৰু অধিক আটক ধুনীয়া আমি বনাবৰ কাৰণে আমাৰ এটা প্ৰচেষ্টা আৰু যি কমিটি বোৰ্ড গঠন কৰা হ'ল এখেতসকলেও যুৱ উদ্যমেৰে নতুন প্ৰজন্মৰ চিন্তাধাৰাৰে এই আমাৰ মুছলপুৰ যি আমাৰ টাউন এই এৰিয়াটোৰ এটা সুকীয়া পৰিচয় দিয়াব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। আপুনি যেহেতু ডিপাৰ্টমেণ্টেলি ইএম এই ক্ষেত্ৰত ফিউচাৰ প্লেনিং কি আছে ডেভেলপ কৰাৰ? বহুত কৰিবলগীয়া আছে আৰু আমি কৰিম। আপোনালোক এই এৰিয়াৰ আমাৰ মুছলপুৰ এৰিয়াৰ সকলো নাগৰিকক আমি আৰবান এটা অনুভৱ কৰোৱাবৰ কাৰণে আমি কাৰ্যপন্থা হাতত ল'ম। আগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই কৈছিল যে মুছলপুৰ 100 কোটি টকা ব্যয় সাপেক্ষে যে আধুনিক মুছলপুৰ কৰিম বুলি কৈছিল, বাস্তৱত সেইটো হোৱা নাই। এখেতসকলেতো একো কৰা নাই, অকল BTC-বাসীৰ ৰাইজক ঠগ বঞ্চনা দিছে, একো কৰা নাই। ৰাইজৰ কাৰণে একো কৰা নাই, মুছলপুৰ ৰাইজৰ কাৰণে একো কৰা নাই আৰু গোটেই BTCৰ কাৰণে একো কৰা নাই। 5 বছৰ তেখেতসকলে ঠগবাজি আৰু লুণ্ঠনি কৰিলে।